লাহে লাহে আহা, লাহে লাহে। খোজ পেলাবই নোৱাৰা হলো। দাঙি নিম ৰবা। ইছ, দাঙিবলৈ মই কি চাউলৰ বস্তা নেকি? মুখ কিন্তু ঠিক চলাই দেই। চাবিটো স্কুটিতে থাকিল। চাৰে হৰ্ণটো মাৰি দিলে, মই পটকে ঘূৰি দিলো, ভৰিতে মুচুকা খালো জানেনে? ভগৱান আছেতো, মোক যিখিনি কৰি গৈছিলি পাইছ এতিয়া। বাইদেউ, অলপ মালিচ কৰি দিলে ভাল পাম চাগে ন? পাবও পাৰা। কৰি দিব নেকি আপুনি? কি কথা কোৱা হে? মই তোমাৰ ভৰি মালিচ কৰিম, ব্যৱহাৰ নাজানা তুমি? বাইদেউ মই হেল্পহে বিচাৰিছো। নিজে কৰি থাকা। মায়ে মোক হস্পিটেলত কিয় লৈ আহিছে? মই দেখোন গমেই নাপাওঁ। এক্সকিউজ মি, মানুহবিলাকে এনেকুৱা হস্পিটেলত বহি আছে আৰু আপুনি এনেকে গান গাই আছে, আপুনি পাগল নেকি? এই কাক পাগল বুলি কৈছে? আপোনাক কৈছো। মোৰ মায়ে জানে মই পাগল নেকি? কথা ভালকে কব, যাওক ইয়াৰ পৰা। নিজে যাও। পাগল নেকি? এনে টেনচন আৰু টেনচন দিব আহিছে। ডাক্তৰ বা ক'ত বহে? বেলেগৰ হাতে লিখি নিলেও নহ'ব নহয়। এক্সকিউজ মি, মেডিকেল চাৰ্টিফিকেট কোনে লিখি দিনো? উত্তৰটো দিব টান পায়, একেবাৰে স্বাস্থ্যমন্ত্ৰীহে। ভাল হৈ যাব ৰবা। বহুত বিষাইছে, বহুত বিষাইছে। লাহে লাহে দিছো না। আৰাম পাইছা না? এই দুজনে কি কাণ্ডখন কৰি আছে চোৱাচোন। ডিউটি চিউটি বাদ দি এইগৰাকী শুশ্ৰূষা কৰাত লাগিছে। ফটো এখন তুলি এছ আই ছাৰলৈ পঠিয়াই আছো। ভাল হৈ যাব। মেডিকেল চাৰ্টিফিকেট হয়, লিখি দিয়কচোন। মইতো আপোনাৰ ট্ৰিটমেণ্ট কৰা নাই। কৰিছো বুলি লিখি দিয়ক ছাৰ, মোৰ ডিঙিত কাঁইট বাজিছে। আপোনাৰ ডিঙিত মাছৰ কাঁইট লাগিছে বুলি মইতো মেডিকেলি চাৰ্টিফাইড কৰিব নোৱাৰো। মইতো আপোনাক চোৱা নাই আৰু আমাৰ হস্পিটেলত তেনেকুৱা নিয়ম নাই। আপোনাৰ ডিঙিত মাছৰ কাঁইট লাগিছে বুলিতো আমি ফল্ছ চাৰ্টিফিকেট আপোনাক এখন দিব নোৱাৰো। আপুনি আগতে দেখুৱাব লাগিব, তাৰপিছতহে আপোনাক চাৰ্টিফিকেট দিবলৈ পাৰিম। আপোনাৰ ইয়াত নহ'ব, আপুনি বেলেগ হস্পিটেলতহে ট্ৰাই কৰক। বাবু বাবু ভাল পাইছা? কি ভৰিখন? পাইছো। তাকে খবৰটো ল'ব আহিছিলো। মই আকৌ মানুহে ঘৰত খবৰ ল'বলৈ আহিলে বেয়া পাওঁ। হয় নেকি? হয়। ঠিক আছে, তেন্তে গৈ থাকো। যাওক। কাম নাই আৰু। আপুনি তেনেকৈ এটেক কৰিব লাগে নেকি? ন আৰু কেনেকে এটেক কৰিব লাগিছিলে? আৰে মাথাত লাগি মাথা ফালি যা হলি। মোৰতো চাৰিফালে হ'ব লাগিছিলে। এই ভগৱানৰ ওচৰত সেয়া কৰি থাকোতে মানুহে বোলে এনেকে দেতুফালি থাকে। মোৰ বিপদত পৰাৰ কাৰণে। ন তোৰ কিহৰ বিপদত পৰিলি তই? বহুত ডাঙৰ বিপদত পৰিছো, বহুত ডাঙৰ বিপদত পৰিছো মই। তই কুকুৱাৰ ভিতৰলে গলি যে, এই চবৰ পৰা মানে ভগৱানৰ ওচৰত সেয়া এটা কৰাও শান্তি নাই। ৰচোন ৰ। বসুমতাৰী ছাৰ ক'ত যায় হে? কটন যা। আৰে গৈয়ে আছে দেখোন। কাম আছে। বাপৰে, কথাটো কোৱাৰ ধৈৰ্য নাই। কি বা কামত যায়? খোজ কাঢ়ে নহয়, 21 মাহ চলি আছে। কথাও কয়। যিটো কয় তাকে কয়। মই ভিডিঅ' কল কৰাই দিম বাৰু দিয়ক। ৰ'বচোন দেই, মই পিছত কথা পাতিম।
ক'লৈ যায় কত নাযাম কিয়নো মিছা কথা কৈছে কিয় মিছা মাতিম তো ক'বালৈ যাবলৈকৈতো আহিছে আপুনি মোকতো ক'বলৈ কিয় টান পাইছে এই ছাৰে ডিউটিত পঠাইছে তই যা এতিয়া যা কিবা এটা লুকুৱাইছে আপুনি একো লুকোৱা নাই এই গাড়ী অনা নাই খোজকাঢ়ি আহিছে নাই আনা নাই মই খোজকাঢ়ি আহিছো তই যাচোন যা আপুনি আগতে গৈ লওকচোন মই যাম বাৰু তই আগে যা বাৰু জয় ভৰাই বাথৌ অ বাইৰ আৰে বস্তুটা ফটকে ক'ত গ'ল কিবা এটা অংক আছে একদম বেলেগৰ তাত সুধি সুধি তোৰ ঘৰটো ওলাইছো কিয় তোৰ ভৰি মচকা খোৱাটো খবৰ ল'বা এনেকে ঘৰলৈ খবৰ ল'বলৈ আহিলে মই বেয়া পাওঁ আচ্ছা কথা তাৰমানে এইটোহে বুঢ়া তাৰমানে মই আহাটো তই বেয়া পাইছা পাইছো ঠিক আছে মই যাম অকে যাও আমি কিন্তু ঘৰত মানুহ আহিলি ভাল পাওঁ মই বেয়া পাওঁ নো প্ৰব্লেম মই যাম দে ভাল নাপাওঁ মই এই চব ঘৰে চেঞ্জ কৰিম ৰ যাবলৈ জানাছে অৱস্থা লৰেঞ্চে কি খোৱালে এইবোৰ মানে খোলা মেলাটোৱে মই বিৰাট দিগদাৰ পাওঁ অ মা অৱস্থা কওকচোন কি ক'ব লাগে লৰেঞ্চৰ ঘৰলৈ কিয় গৈছিল এনেই মোক কিয় ফাঁকি মাৰিছিল ক'ত ফাঁকি মাৰলো ৰ'বচোন মানুহ সকলে এনেকে ফাঁকি মাৰে বৰ কামুৰি থাকাতে তই অৱস্থা শুনকচোন গাড়ী ৰাখ মৰিল চাগে ৰছী হে কোনেও দেখা নাই দেই ভাগ্য ভাল কিয় মই চুৰ কৰিছো নে ডকাইত কৰিছো জাবৰটো মোৰ গাত কিয় তোলালি তই মই ফুটপাথতহে পেলাইছো ফুটপাথটো জাবৰ পেলাব বনাইছে আৰু মোৰ গাত জাবৰটো কেনেকে পৰে কিন্তু তাত কিয় ৰৈ থাকিব এইজন মানে আপুনি অলপ বেছি কথা কৈ আছে ব'ল আপুনি কৈছে নহয় টানি লৈ যায় তৰা আপুনি থমথমকে ৰৈ থাকক মই টানি লৈ যাওঁ চাইড কৰ চাইড কৰক আহক কি হ'ল ক'ত নমৰিবলৈ যায় বিৰাট জোৰকে লাগছিল সেইকাৰণে মই আছো তেখেতৰ কেছ এতিয়া আমাৰ জীৱনকে বহি থাকিব নালাগে দুখৰ কথাটো ক কাক কম কোনে শুনিব মোকে ক ময়ে শুনিম কামটো নহল নহব কি কামটো আৰে মেডিকেলৰ চাৰ্টিফিকেট খান কোনে ডক্টৰ এটা লিখি নিদিয়ে কিয় দিব মাছৰ কাঁইট লাগিলে হবলা মেডিকেল চাৰ্টিফিকেট দিয়ে তাৰমানে ডিপাৰ্টমেণ্টৰ পৰা মেডিকেলৰ পইচা ল'ব নোৱাৰিম মিছা কথা এটাত কিয় পইচা ল'বি কচোন মাছৰ কাঁইট লগাটোতো সঁচা বৌ তোক কোনোবাই কথা বুজায় নেকি অ বৌ মোৰ কথাটো শুনকচোন কোনো এটা মোক হেল্প নকৰে ঠেলাখন কি কৰে কামটো কিন্তু ভাল নকৰিলে আপোনালোকে তই কিমান ভাল কৰিছা ল'ৰা মই এখেত কোন আছামী ছাৰ আছামী মই কেনেকুৱা আছামী হলো মই জেণ্টলমেন ঐ জেণ্টেলমেনে মানুহৰ গাত জাবৰ টপলা মাৰে কাৰ গালে যাব টোপোলা মাৰিলে মোৰ গাত মাৰছি ছাৰ কি আৰে
হেত্তেৰি আপুনি কিন্তু ভুল কাম কৰিছে দেই। কি ভুল কাম কৰিলো হে কিয় হাঁহিছে আপুনি? আৰে হাঁহি উঠিছে কাৰণে হাঁহিছো এইটো কি ডাঙৰ কথা মোৰ গাত জাবৰৰ টপলা মাৰছি আপোনাৰ হাঁহি উঠছি। আৰে আপোনাক আজি ডাষ্টবিন লাগিছে অফিচাৰ দেখাইন ফैदों मानसिखौ बेबहार खालामनो रोङा। হাঁহি ভুল কামহে কৰিলো নেকি ছে মোৰ লগত যদি ড্ৰাইভিং লাইচেন্স নাথাকিলে হয়, মই যদি হেলমেট নিপিন্ধিলো হয়, মই যদি কাৰোবাক খুন্দিয়ালো হয়, মই যদি ন'ৰ পাৰ্কিঙত গাড়ী ৰাখিলোহেঁতেন তেতিয়া থানালৈ ন। কিন্তু একো ক্ৰাইম নকৰাকৈ এই যুক্তিত আপোনালোকে থানালৈ মোক লৈ আনিছে। আচ্ছা, তাৰমানে আপুনি মানিয়ে ল'বলৈ বিচৰা নাই যে আপুনি ক্ৰাইম কৰিছে। মানি ল'ম নলওঁ। চাই থাকক আপোনাৰ কি শাস্তি হৈ আছে। বসুদা, বসুদা, আহক। কি হ'ল? ক'ত নমৰিবলৈ যায়? বিৰাট জোৰকে লাগছিল সেইকাৰণে। মই আছো তেখেতৰ কেছৰ চিন্তাত, তেওঁ আকৌ সেইটো কৰিবলৈহে টাইম ওলাইছে। বন্ধ কৰি ৰাখলে কিডনী ডেমেজ হ'ব আৰু কিডনী ডেমেজ হলে ডায়ালিচিছ কৰিব লাগিব। হ'ব, এতিয়া কিডনী স্পেচিয়েলিষ্ট ওলাব নালাগে, আহক। আৰে কিডনী ডেমেজ হলে কি প্ৰব্লেম হ'ব কি জানে সি। ল চাহকাপ খাই লচোন। তাৰমানে এইবোৰ পইচা লোৱাটো বেয়া কথা বেয়া কথাটো। বহুতে দেখোন মেডিকেলৰ চাৰ্টিফিকেট লৈ ডিপাৰ্টমেণ্টৰ পৰা পইচা লয়। এইবিলাক বহুত বেয়া কথা বুজিছ। সেই 2 নম্বৰী কাম কৰি তই ডিপাৰ্টমেণ্টক ফাঁকি দিব পাৰিবি, কিন্তু সেই নেদেখাজনক ফাঁকি দিব পাৰিবি জানো? মৰাৰ পিছত সেই জমৰ ঘৰত বিচাৰ হব। ৰাম ৰাম ৰাম, মই এইবিলাক কাম কেতিয়াও নকৰো। হ'ব, মই কাণত ধৰিছো, মই কাণত ধৰি কৈছো। বুজিলি এতিয়া? এক্সকিউজ মি, ভাৰতৰ ভয় লগা ড্ৰেছযোৰ মানে আপুনি ট্ৰাফিক। হয় মই বাইকত বহি আছো, নাই মই গাড়ীত বহি আছো, নাই বহা। তেনেহলে আপুনি এনে টেনচন আছে, প্লিজ টেনচন নিদিব, প্লিজ টেনচন নিদিব, বহুত টেনচনত আছে, প্লিজ গৈ থাকক, যাওক যাওক, গৈ থাকক, যাওক। হেই পাগল কৰবা। পাগল পাগল মোৰে পাগল পাগল। ডাষ্টবিনৰ ওচৰত ৰৈ জাবৰ টোপোলা পেলাবলৈ মোৰ ওচৰত সময় নাই। গোটেইটো চিফ মিনিষ্টাৰ তেওঁ। হেৰি ডাষ্টবিন বিলাকৰ যি গুণ, তাৰ ওচৰত গৈ জাবৰ দলিয়াব পাৰি নেকি? আপোনাৰ দৰে মানুহৰ কাৰণে গোটেই গুৱাহাটী চিটিখন গন্ধৰ হল হৈ গৈছে। চৰকাৰ প্ৰশাসনে চিটিখন পৰিষ্কাৰ কৰিবলৈ কিমান চেষ্টা কৰিছে, কিন্তু নাই, ক'ত পৰিষ্কাৰ কৰিব পাৰিব? আপোনালোকৰ নিচিনা মানুহবোৰ থাকিলে সেই সপোন সপোন হৈ থাকিব। নিজকে জেণ্টেলমেন বুলি ভাবি লয়, কাম কৰে পশু। পশুৱে এইবিলাক কাম নকৰেও, আপোনালোকতকে পশুবোৰহে বেছি জ্ঞানী। বৰ বেয়াকৈ লাজ দিছে হে। লাজ আছে জানো আপোনালোকৰ নিচিনা মানুহৰ? মানুহ হিচাপে জন্ম লৈছা যদি ধৰিছো দুনাই এইবোৰ নকৰো। আমাৰ পৰিৱেশ আমিয়ে পৰিষ্কাৰ কৰি ৰাখিম, প্ৰমিচ কৰিছো। এয়াহে জেণ্টেলমেনৰ কথা। আজিৰ পৰাহে জেণ্টেলমেন হবলৈ শিকিম, গান্ধীজীৰ হ'ব। গুড, নতুন জেণ্টেলমেন। ছাৰ মই এতিয়া যাব পাৰোনে? ডাঙৰ দেই। ভাল বাৰু। তৰা মাই আজি ভাল মানুহ এটা বনালো। গাটো ধোৱা, যাব গোন্ধাই আছে। চাকৰিত জইন কৰা কিমান বছৰ হ'ল? 7 বছৰমান হ'ল। চিনিয়ৰ তেনেহলে মই। জানো, চাকৰিটো চিনিয়ৰ আৰু বয়সতো। কি চাই আছ? আপোনাকে চাইছো। কিয় হিৰত সেন্দুৰ দেখিছনে নাই? মোৰ মানে কিবা এটা টেনচন হৈ আছে। ন তোৰ টেনচন হ'ল, মই কি কৰিব লাগে? টেনচনবোৰ আপোনাৰ নিচিনা হ'ব লাগে, শ্বৰ্ট। কি কলি? চেণ্ডেলৰ চৰ চিনি পাওঁ? চেণ্ডেলৰ চৰত একদম মূৰেদি টেনচন বাহিৰ হৈ যাব। ৰহ দি আছো। ঐ দাদা শুনচোন। চেণ্ডেলেৰে চৰাম বুলি ক'লে যে, এনে টেনচন। কি কৰিছে বাইদেউ? এটেণ্ডেন্স ৰেজিষ্টাৰত চাইন কৰি আছো।
হেৰি নহয়, আপুনি জইন কৰাৰ পৰা আমি ভালদৰে কথা পাতিবই পৰা নাই। ভালদৰে কথা পাতিবলৈনো কি আছে? নহয় মানে এনাই আৰু। মিনিংলেছ কথা পাতি থাকিবলৈ মই ভাল নাপাওঁ। অ' চৰি, আহিছো দিয়ক। বেছি ৰুদকে কৈ পেলালো নেকি বাৰু? মজা। মজা পাইছে 100%। মোক তেনেকৈ কোৱাৰ পিছত আপোনাৰ ভাল লাগিছে। কৈছিলি নহয় বাহিৰৰ ওচৰত লেন্স আনাবলৈ, বঢ়িয়া হৈছে। এই 200 দিনত আপুনি ৰং চাইছে মোৰ। হ'ব গোটেইটো দিলীপ কুমাৰ। এইজনীকো এপালি দিব লাগিব। হেৰি কথা এটা সুধো। সোধক। চাকৰিত জইন কৰা কিমান বছৰ হ'ল? 7 বছৰমান হ'ল। চিনিয়ৰ তেনেহলে মই। জানো, চাকৰিটো চিনিয়ৰ আৰু বয়সতো। ইয়াত আকৌ বয়সৰ কথাটো কেনেকে আহিল? আহিছে টিউনেকে কিলাকুটি মাৰি। অ' বৌ ভালে আছে? আছো ছাৰ। আহক। এতিয়া নেযাও নেকি? একো নহয়, আহক, চাহ একাপ খাই যাব। চাহ একাপ খাব পাৰি। আহক আহক ছাৰ। কি হ'ল ছাৰ? এনেকে কি চাই আছে? চিনিয়ৰ জুনিয়ৰ বুলি কথা এটা থাকিব লাগে। হয় এইবিলাক মানি চলিব লাগে। হয় মই আকৌ এইবিলাক কথা খুব মানি চলো। হয় আমাৰ থানাতো এইবিলাক কথা চবেই মানি চলে। হয়। এই দেখোন চব কথা হয় হয় বুলিহে লাগি গল। খাটা গৈ গল নেকি বাৰু? মূৰতি। চৰি ছাৰ, মোক বেয়া নেপাব। নাই নাই, আপোনাক কিয় বেয়া পাম? খাটাং গৈছে বুজিছে। নাই কিয় শক্তি নাইকিয়া হবহে? বলক ভিতৰলে বলক। আহক। পুলিচ অফিচাৰৰ শক্তি নাই বুলি ক'লে বৰ লাজৰ কথা হ'ব। নাই নাই, এইটো হ'ব নোৱাৰে। থৈ দিবা। কি কৰিব বুট মগুৱে? সন্ধ্যা 2টাই মালৰ লগত খাবলৈ আনিছো। এই থানাৰ সন্মুখত জংঘলখিনি কাটিম বুলি ভাবিলো, এজনে মাজত আহি